ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ধ্ৰুপদী সাহিত্য কি আৰু ৰমন্যাসিক সাহিত্য কি এই বিষয়ে এই দুটা পাঠত আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ধ্ৰুপদী আৰু ৰমন্যাসিক সাহিত্যৰ মূল পাৰ্থক্যসমূহ কি কি। আৰ্টৰ প্ৰখ্যাত সমালোচক ক্ৰছে দুয়োটা যুগৰ সাহিত্যৰ সৌন্দৰ্যক স্বীকাৰ কৰি এটি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এ গ্ৰেট পয়েট ইজ বোথ ক্লাছিক এণ্ড ৰোমান্টিক। মূলতঃ ধ্ৰুপদী আৰু ৰমন্যাসিক সাহিত্যৰ পৃথকতা চাৰিটা দিশৰ ওপৰত নিৰ্ভৰশীল: ভাৱগত, বিষয়গত, ৰূপগত আৰু লক্ষ্য বা উদ্দেশ্যগত। ভাৱগত বৈসাদৃশ্য। সাধাৰণ মানৱ চৰিত্ৰৰ ঊৰ্ধত শ্ৰেষ্ঠ, শ্ৰদ্ধাযোগ্য, সৎ ব্যক্তিৰ জীৱনাদৰ্শ আৰু কাৰ্যাৱলীৰ মাজেদি ধ্ৰুপদী সাহিত্যত এটা মহত্তম ভাৱনা সৃষ্টি কৰা হয়। এনে সুগভীৰ আদৰ্শ আৰু সমৃদ্ধ জীৱনৰ ছবিয়ে শাশ্বত বাণী প্ৰচাৰ কৰে। সাধাৰণ মানুহৰ কথাৰে নহয়, বিৰাট, বিশাল, মান্য, সম্ভ্ৰান্ত আৰু ক্ষমতাশালীজনৰ শ্ৰেষ্ঠত্ব আৰু বীৰত্বৰ কথাৰে সাহিত্যত দেৱলোক আৰু মৰ্ত্যলোকৰ আদৰ্শ প্ৰতিফলিত কৰা হয়। ৰমন্যাসিক সাহিত্যতো জীৱন আদৰ্শৰ উচ্চলতা আছে, কিন্তু ধ্ৰুপদী সাহিত্যৰ মহাজীৱনৰ ছবি ৰমন্যাসিক সাহিত্যৰ ভিতৰুৱা নহয়। ৰমন্যাসিক মহানুভৱ আৰু শ্ৰেষ্ঠত্ব একান্তভাৱেই মাটিৰ মানুহৰ নিৰ্বিশেষে প্ৰাকৃতজনৰ। প্ৰকৃতি আৰু শৈশৱৰ মাজত ৰমন্যাসিক কবিয়ে মহত্তৰ জীৱনৰ সম্ভাৱনা আৱিষ্কাৰ কৰে। দেৱোপম চৰিত্ৰৰ বীৰত্ব অথবা ত্যাগৰ আদৰ্শ নহয়। 2 বিষয়গত বৈসাদৃশ্য। কোনো সাধাৰণ কাহিনী অথবা সাধাৰণ জীৱনৰ ছবি ধ্ৰুপদী সাহিত্যৰ বিষয় হ'ব নোৱাৰে। ভাৱগত দিশৰ মহানতাৰ বাবে বিষয়ৰ ক্ষেত্ৰতো শ্ৰেষ্ঠ আৰু বৃহৎজনৰ কাহিনী ধ্ৰুপদী সাহিত্যৰ অন্তৰ্ভুক্ত। বিশাল কাহিনী, মহিমাময় চৰিত্ৰ, ত্যাগৰ শ্ৰেষ্ঠত্ব আৰু বীৰত্বব্যঞ্জক ঘটনা ধ্ৰুপদী সাহিত্যৰ বিষয়। এনে বিষয় ইতিহাস আশ্ৰিত অথবা অতি কথাজাত হ'ব পাৰে, কিন্তু সি প্ৰসিদ্ধ আৰু মহত্তম উদ্দেশ্যানুগ হ'ব লাগিব। আনহাতে ৰমন্যাসিক সাহিত্যৰ বিষয় লেখকৰ দৃষ্টি আৰু বোধিগ্ৰাহ্য। জীৱনৰ বিৰাট একোটা ঘটনা দুৰ্ঘটনাৰ পৰা ক্ষুদ্ৰাতি ক্ষুদ্ৰ বস্তু একোটিও ৰমন্যাসিক সাহিত্যৰ বিষয় হ'ব পাৰে। দেৱতা অথবা দেৱোপম মানৱ চৰিত্ৰ নহয়, আৱেগ অনুভূতিশীল সাধাৰণ মানুহ আৰু প্ৰকৃতি ৰমন্যাসিক সাহিত্যৰ বিষয়। মহত্তম ত্যাগৰ আদৰ্শ আৰু সমৃদ্ধ জীৱনৰ ইতিহাস নহয়, প্ৰবল সম্ভাৱনাময় সাধাৰণ মানুহৰ শান্তি আৰু সুখকৰ ভৱিষ্যতৰ আদৰ্শহে ৰমন্যাসিক সাহিত্যৰ মূল বিষয়। ধ্ৰুপদী সাহিত্যৰ বিষয় বস্তুনিষ্ঠ, ৰমন্যাসিক কবি ব্যক্তিনিষ্ঠ বিষয়ৰ প্ৰতি আকৰ্ষিত। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। ঐতিহ্যলব্ধ মূল্যবোধৰ প্ৰতি আস্থাশীল, মাৰ্জিত সংস্কৃত সমাজ চিত্ৰিত হয় ধ্ৰুপদী সাহিত্যত। ৰমন্যাসিক সাহিত্যত প্ৰথানুগত্যৰ বিৰুদ্ধে বিদ্ৰোহৰ ৰূপায়ণ প্ৰবল। দৰাচলতে ভাৱগত দিশৰ পৃথকতাই ৰমন্যাসিক সাহিত্যক বিষয়বস্তুৰ এখন মুকলি জগত নিৰ্ণয় কৰি দিয়ে। 3 ৰূপগত পাৰ্থক্য। ধ্ৰুপদী সাহিত্য এক ৰীতিনিৰ্ভৰ সাহিত্য হিচাপে নিটোল, মাৰ্জিত আৰু কলাত্মক ৰূপ বিশিষ্ট। কিছুমান নিৰ্দিষ্ট নিয়মৰ আধাৰত ধ্ৰুপদী কাব্য, মহাকাব্য আৰু নাট ৰচিত হয়। ছন্দবন্ধনৰ ক্ষেত্ৰতো ধ্ৰুপদী সাহিত্য বিশিষ্ট ৰূপত আবদ্ধ। ধ্ৰুপদী সাহিত্যৰ এনে ৰীতি পাছলৈ ধৰাবন্ধা নিয়মত পৰিণত হোৱাৰ ফলস্বৰূপে সৃষ্টিৰ পথ সীমিত হৈ পৰিল। এই বন্ধনৰ পৰা মুক্তি লাভৰ প্ৰচেষ্টাৰে ৰমন্যাসিক সাহিত্যৰ জন্ম সম্ভৱ হৈ উঠিল। কবিতা সাধাৰণ মানুহৰ কথ্য ভাষাৰ মাধ্যমত অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰবাহ বুলি ঘোষণা কৰাতেই ৰূপগত মুক্তিৰ আৰম্ভণি বুলিব পাৰি। ছন্দবন্ধনৰ নিৰ্দিষ্ট নিয়ম অস্বীকাৰ কৰি ৰমন্যাসিক কবিসকলে নতুন ছন্দসজ্জা আৰু ছন্দস্পন্দনৰ সন্ধান কৰিলে। ৰমন্যাসিক সাহিত্যৰ মুক্তিস্পৃহা ৰূপগত দিশতো প্ৰকাশিত হোৱাত ই ধ্ৰুপদী সাহিত্যতকৈ পৃথক পৰিচয় লাভ কৰিলে। 4 লক্ষ্য বা উদ্দেশ্যগত পাৰ্থক্য। ভাৱ আৰু বিষয়ৰ পৃথকতাৰ বাবে লক্ষ্য বা উদ্দেশ্যগত দিশতো ৰমন্যাসিক সাহিত্য ধ্ৰুপদী সাহিত্যতকৈ পৃথক হৈ উঠিল। ধ্ৰুপদী কবিৰ লক্ষ্য জীৱনৰ মহত্ব প্ৰকাশ কৰা,
ৰমন্যাসিক কবিয়ে একান্তভাৱে আপোন হৃদয়ৰ প্ৰয়োজনতে কাব্যকৃতি ৰচনাত প্ৰবৃত্ত হ'ল। স্বাধীনতা, সাম্য আৰু ভাতৃত্ববোধৰ অনুপ্ৰেৰণা সত্ত্বেও ৰমন্যাসিক কবি আপোন মনৰ মাধুৰী প্ৰকাশত উন্মুখ। মহাজীৱনৰ আদৰ্শনিষ্ঠতা, ৰাষ্ট্ৰ আৰু দেশপ্ৰেম, নৈতিক বিধানৰ মহত্বৰ প্ৰকাশ ৰমন্যাসিক সাহিত্যৰ লক্ষ্য নহয়। এতিয়া আমি চাওঁ বিভিন্নজনে ধ্ৰুপদী সাহিত্য আৰু ৰমন্যাসিক সাহিত্য সংক্ৰান্তত কেনেধৰণৰ মত পোষণ কৰিছে। 1 নম্বৰ, শৃংখলাবদ্ধতা, আদৰ্শৰ স্পষ্টতা, নীতিনিষ্ঠা ধ্ৰুপদী সাহিত্যৰ গুৰুত্বপূৰ্ণ দিশ। ৰমন্যাসবাদ হ'ল ধ্ৰুৱবাদে অগ্ৰাহ্য কৰা কথাবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা আন্দোলন। ব্ৰুণ্টিয়েৰে এইদৰে কৈছিল। ধ্ৰুৱবাদ শুভবুদ্ধিৰ শৃংখলা, ৰমন্যাসবাদ কল্পনাৰ বিশৃংখলতা, অশুদ্ধতাৰ উষ্মা, সাহিত্যিক আত্মম্ভৰিতাৰ অন্ধঢৌ। তেওঁ এই কথাষাৰো কৈছিল। ক্লাছিক কলাই সসীমকেই চিত্ৰিত কৰে, ৰোমান্টিকে অসীমৰো ব্যঞ্জনা বা ইংগিত দিয়ে। হাইনেই কৈছিল। ক্লাছিক মনে অতীত অধ্যয়ন কৰে, ৰোমান্টিকে অৱহেলা কৰে। চেলিঙে কৈছিল। ষ্টাডলে কৈছিল, ৰোমান্টিচিজম যিকোনো সময়তে দিনটোৰ কলা, ক্লাছিচিজম আগদিনাৰ কলা। ৰোমান্টিচিজম হ'ল মনৰ কম সচেতন অৱস্থাৰ মুক্তি, ৰাগি লগা সপোন। ক্লাছিচিজম হ'ল চেতন মনৰ নিয়ন্ত্ৰণ। ধ্ৰুৱবাদ বা ৰমন্যাসবাদ যেন ইতিহাসৰ ৰথচক্ৰত থকা সাহিত্যধাৰাৰ দুটা বিপৰীত বিন্দু। যেতিয়াই এটা ধাৰা উতংগ শীৰ্ষত থাকে, তেতিয়াই আনটো ধাৰাই তলৰ মাটি চুৱেহি। অৰ্থাৎ ক'ব খোজা কথাটো হ'ল, ইতিহাসত চিৰকাল ধৰি দুটা বিপৰীতধৰ্মী মানসিকতাৰ দ্বন্দ্ব চলি আহিছে। এটা হ'ল প্ৰচলিত সাহিত্যিক প্ৰমূল্যসমূহ গ্ৰহণৰ বাবে উন্মুখ, আৰু আনটো হ'ল সেইবোৰ প্ৰমূল্যক প্ৰত্যাহ্বান জনাই নতুন প্ৰমূল্য অন্বেষণৰ প্ৰয়াস। প্ৰথমটোৰ প্ৰাধান্যত ধ্ৰুপদী সাহিত্যৰ বিস্তাৰ ঘটিছে আৰু দ্বিতীয়টোৰ প্ৰাধান্যত ৰমন্যাসিক সাহিত্যই ভুমুকি মাৰিছে। ধ্ৰুপদী সাহিত্যৰ বৈশিষ্ট্য পৰিলক্ষিত হয় সৌন্দৰ্যৰ ধীৰ আৰু অচঞ্চল অভিব্যক্তিত। ইয়াৰ নিৰুত্তাপ অভিব্যঞ্জনা, নিতুল বিন্যাস আৰু পৰিচ্ছন্ন স্পষ্টতা ধ্ৰুপদী সাহিত্যৰ প্ৰশংসনীয় লক্ষণ। আনহাতে ৰমন্যাসিক সাহিত্য উচ্ছল, আৱেগময়, শিথিল বিন্যস্ত আৰু ধুঁৱলি কুঁৱলী ভাৱমিহলি। আৰ্টৰ প্ৰখ্যাত সমালোচক ক্ৰোছে দুয়োটা যুগৰ সাহিত্যৰ সৌন্দৰ্যক স্বীকাৰ কৰি এটি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এ গ্ৰেট পয়েট ইজ বোথ ক্লাছিক এণ্ড ৰোমান্টিক। আৰু এটা কথা আমি সততে মনত ৰাখিব লাগিব যে ৰমন্যাসিকতা আৰু ধ্ৰুপদধৰ্মিতা সাহিত্যৰ দুটা বিপৰীতমুখী প্ৰৱণতাহে, কোনো যুগবিশেষৰ সাহিত্যৰ সাধাৰণ লক্ষণ মুঠেই নহয়। সমালোচক পেটাৰে লগতে ইয়াৰো ইংগিত দিছিল যে একেজন সাহিত্যিকৰ ৰচনা একাধাৰে ধ্ৰুপদী আৰু ৰমন্যাসিক হ'ব পাৰে। এইসমূহ ৰচনাক আমি ধ্ৰুপদী সাহিত্য বুলি ক'ব পাৰোঁ আৰু এইসমূহ ৰচনাক আমি ৰোমান্টিক সাহিত্য বুলি ক'ব পাৰোঁ। এইটো মাত্ৰ ধাৰণা এটাহে দিছোঁ তোমালোকক। এইটো পঢ়ি পেলাই বা এইটো লিখি পেলাই ফাৰ্ষ্ট ক্লাছ ল'ম বুলি ভাবি থাকিব নালাগে। ইয়াৰ বাবে তোমালোকে এই কিতাপকেইখন অধ্যয়ন কৰিবা, তেতিয়া ধাৰণাটো স্পষ্ট হ'ব। আশা কৰোঁ আজিলৈ সামৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ। Cool.